হেল্ল' এভৰিৱান, নিকমণি বৰুৱাৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 500 বছৰৰ অন্তত আজি শ্ৰীৰামচন্দ্ৰ আৰু সীতা লক্ষ্মণ বনবাসৰ পৰা ঘৰলৈ উভতি আহিব। গতিকে এই শুভক্ষণত আমি আজি গাঁৱতে এক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। এই শোভাযাত্ৰাত আমাৰ দেহাই সীতাৰ ৰোল লৈছে, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। আৰু ফাইনেলি আমাৰ মেকআপ হৈ গ'ল আৰু আমাৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ইফালে গণেশ মন্দিৰত চাকি গছ লগাই আমি শোভাযাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। এয়া আমাৰ দেখিছানে, ৰাম লক্ষ্মণ আৰু হনুমান সীতা আছে আৰু আমি এয়া পদযাত্ৰা আৰম্ভ কৰি আছোঁ। আমি যিহেতু বেছি দূৰলৈ নাযাওঁ, গতিকে ওচৰতে এৰিয়াখনৰ পৰা আমি এপাক ঘূৰি আহিম। গতিকে আপোনালোকে ধুনীয়াকৈ জনাবচোন। আৰু শোভাযাত্ৰাত পুষ্টি শিখা মাৰ চৰিত্ৰটো প্ৰদৰ্শন কৰিলে আৰু লগতে শ্ৰীৰামচন্দ্ৰ, লক্ষ্মণ আৰু হনুমান পৰ্বত লৈ গাঁৱৰে ল'ৰা ছোৱালীকেইটাই অলপ বিভিন্ন ৰূপত প্ৰদৰ্শন কৰিলে। সকলো লোকেই বৰ ধুনীয়াকৈ এই যাত্ৰাটো সুকলমে আগুৱাই লৈ যাবলৈ সহায় সহযোগ কৰিলে। তাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু খোলা থানত এয়া 3 পাক ঘূৰালে আৰু তাতে অলপমান নাম প্ৰদৰ্শন কৰিলোঁ সকলো। তাৰপাছতে আমি ৰাম লক্ষ্মণ সীতা হনুমানক লৈ ঘৰলৈ গুচি আহিলোঁ। আৰু ইফালে দেখিছেনে, ঘৰলৈ আহি এয়া ৰাম ভৰি ধুৱাইছে আৰু ৰামক, সীতাক, হনুমানক সকলোকে ভৰি হাত ধুৱাই ধূপ ধূনাৰে গৃহলৈ লৈ গৈছে। এইফালে চাওকচোন, কণমানি পোৱালীকেইটা ইমান ধুনীয়াকৈ সজাই দিছে আৰু ইমান ভাল লাগিছে। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আপোনালোকৰ ফালে হৈছেনে বাৰু এনেকৈ শোভাযাত্ৰা? আৰু সঁচাকৈ ভাল লাগিলে আজি দিনটোত। আৰু এটা নতুন মানে আমাৰ অভিজ্ঞতা বুলি ক'ব পাৰি, কাৰণ আমাৰ ছোৱালী আগতে এনেকুৱা কেতিয়াও কৰা নাছিলে। আজি তাইৰ নতুন অভিজ্ঞতা, গতিকে তাইৰো ভালেই পাইছে, ফূৰ্তি লাগিছে তাইৰো যথেষ্টখিনি। আৰু আমাৰো অলপ তাইৰ লগতে ফূৰ্তি কৰিবলৈ পাৰিলোঁ, সেইকাৰণে ভালেই লাগিলে। আপোনালোকে বাৰু নিজৰ ঘৰত এগছিকৈ বন্তি আজি লগাইছেনে? যদি নাই লগোৱা তেতিয়াহ'লে সকলোৱে এগছিকৈ বন্তি লগাব ঘৰত আৰু দেৱালীৰ নিচিনাকৈ পালন কৰিব আজিৰ দিনটোত। কাৰণ আজিৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত প্ৰভু শ্ৰীৰামচন্দ্ৰই যাতে আমাক সকলোকে ভালকৈ ৰাখে, সকলোকে আশীষ প্ৰদান কৰে, তাকেই কামনা কৰিছোঁ। আৰু ইফালে চাওকচোন কিমান ধুনীয়া লাগিছে। সঁচাকৈ গাঁৱত থাকিলেহে এই পৰিৱেশ দেখা পোৱা যায়। আৰু পূৰবিলৈ চাইছেনে, তাই একদম পূৰা আশীৰ্বাদ দি দিছে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ আৰতি কৰি লৈ গৈছে। আৰু লগতে সৰু সৰু কণমানিকেইটাই ইমান ধুনীয়াকৈ সেৱা ল'লে। সেই মুহূৰ্তটো বৰ ভাল লগা আছিলে, আপোনালোকক দেখালোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু বহুত হৈছিলে মানুহ আজি, চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু সকলোকে তাৰপিছত প্ৰসাদ দিলে আৰু প্ৰসাদ খাই মেলি আমি ঘৰলৈ আহিলোঁ। আজিৰ দিনটো ভাল লাগিলে। আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।